বৰ্তমান সময়ৰ বৰবৰী গাঁৱৰ আবেষ্টনীত থকা যি বগাইমাৰী এৰিয়াত থকা যি ভূমি সেই ভূমিকেন্দ্ৰিক যিটো সংঘাত চলি আছে ইয়াত আচলতে জনজাতীয় লোকৰ বাসস্থান হয় আৰু এই জনজাতীয় লোকৰ বাসস্থান এৰিয়াত বহু বছৰ আগৰ পৰাই তেওঁলোকৰ হাতত আজি ডকুমেণ্টছ আছে 1987 চনতে সেই সময়ৰ অসম চৰকাৰৰ পৰা তেওঁলোকে এলটমেণ্ট পাইছে আৰু সেই এলটমেণ্ট পোৱা নথিৰ জৰিয়তে আমি এটোৱে স্পষ্ট হ'ব পাৰিছোঁ যে আচলতে অতি পুৰণি কালৰ পৰাই তেওঁলোকে এই ভূমিখিনি সুৰক্ষা কৰি তেওঁলোকে ৰাখি থৈ দিছে কিন্তু যোৱা কেইদিনমান ধৰি যি আমাৰ অসম চৰকাৰৰ দ্বাৰা বসুন্ধৰা আঁচনিৰ জৰিয়তে নাম অন্তৰ্ভুক্তিকৰণ বিভিন্ন সংস্থাসমূহক লৈ পেলাই বিভিন্ন NGO ক্লাবসমূহক লৈ পেলাই যেটো এটা তেওঁলোকে আবেদন কৰিবলৈ নিৰ্দেশ দিছিলে সেই মৰ্মে আজি তেওঁলোকে যেটো এটা গ্ৰুপে যেটো এটা ফৈদে এই ভূমিখিনিত এই ৰাজহুৱা ভূমিখিনিত তেওঁলোকে অধিগ্ৰহণ কৰি পেলাই বসুন্ধৰা পৰ্টেলত এপ্লাই কৰিব বিচাৰি পেলাই যেটো জিঅ'টেক কৰিব আহিছিলে সেই জিঅ'টেক কৰিব অহা সময়খিনিত এই আমাৰ জনজাতীয় ভাইসকলে এই আমাৰ জনজাতীয় মুৰব্বীসকলে অতিশয় দুখ পাইছে কাৰণ এই মাটিখিনি অধিগ্ৰহণ কৰি থকাৰ কাৰণে ইয়াত এটা ৰাইজ আছে ইয়াত বড় জনগণ আছে জনজাতীয় লোকসকল আছে গতিকে কিবা যদি তেওঁলোকক লাগে তেতিয়া হলে তেওঁলোকৰ ওচৰত প্ৰথমতে পাৰমিশন ল'ব লাগিছিল আৰু পাৰমিশন নলোৱাৰ কাৰণে তেওঁলোকে অতিশয় দুখত ভাগি পৰিছে আৰু বৰঞ্চ পাৰমিশন লোৱাটো বেলেগেই কথা তেওঁলোকে বলপূৰ্বকভাৱে এই ভূমিখিনিৰ ওপৰত অধিগ্ৰহণ কৰিবৰ কাৰণে যেটো চলেবলৈ কোখলে প্ৰচেষ্টা কৰিছে হেতু আসলে নিন্দনীয় বৰ্তমান সময়ত সকলে জ্ঞাত যে আজিৰ যুক্ত হৈছে শিক্ষিত বৰ্তমান সময়ৰ বৰবৰী গাঁৱৰ আবেষ্টনীত থকা যি বগাইমাৰী এৰিয়াত থকা যি ভূমি সেই ভূমিকেন্দ্ৰিক যিটো সংঘাত চলি আছে ইয়াত আচলতে জনজাতীয় লোকৰ বাসস্থান হয় আৰু এই জনজাতীয় লোকৰ বাসস্থান এৰিয়াত বহু বছৰ আগৰ পৰাই তেওঁলোকৰ হাতত আজি ডকুমেণ্টছ আছে 1987 চনতে সেই সময়ৰ অসম চৰকাৰৰ পৰা তেওঁলোকে এলটমেণ্ট পাইছে আৰু সেই এলটমেণ্ট পোৱা নথিৰ জৰিয়তে আমি এটোৱে স্পষ্ট হ'ব পাৰিছোঁ যে আচলতে অতি পুৰণি কালৰ পৰাই তেওঁলোকে এই ভূমিখিনি সুৰক্ষা কৰি তেওঁলোকে ৰাখি থৈ দিছে কিন্তু যোৱা কেইদিনমান ধৰি যি আমাৰ অসম চৰকাৰৰ দ্বাৰা বসুন্ধৰা আঁচনিৰ জৰিয়তে নাম অন্তৰ্ভুক্তিকৰণ বিভিন্ন সংস্থাসমূহক লৈ পেলাই বিভিন্ন NGO ক্লাবসমূহক লৈ পেলাই যেটো এটা তেওঁলোকে আবেদন কৰিবলৈ নিৰ্দেশ দিছিলে সেই মৰ্মে আজি তেওঁলোকে যেটো এটা গ্ৰুপে যেটো এটা ফৈদে এই ভূমিখিনিত এই ৰাজহুৱা ভূমিখিনিত তেওঁলোকে অধিগ্ৰহণ কৰি পেলাই বসুন্ধৰা পৰ্টেলত এপ্লাই কৰিব বিচাৰি পেলাই যেটো জিঅ'টেক কৰিব আহিছিলে সেই জিঅ'টেক কৰিব অহা সময়খিনিত এই আমাৰ জনজাতীয় ভাইসকলে এই আমাৰ জনজাতীয় মুৰব্বীসকলে অতিশয় দুখ পাইছে কাৰণ এই মাটিখিনি অধিগ্ৰহণ কৰি থকাৰ কাৰণে ইয়াত এটা ৰাইজ আছে ইয়াত বড় জনগণ আছে জনজাতীয় লোকসকল আছে গতিকে কিবা যদি তেওঁলোকক লাগে তেতিয়া হলে তেওঁলোকৰ ওচৰত প্ৰথমতে পাৰমিশন ল'ব লাগিছিল আৰু পাৰমিশন নলোৱাৰ কাৰণে তেওঁলোকে অতিশয় দুখত ভাগি পৰিছে আৰু বৰঞ্চ পাৰমিশন লোৱাটো বেলেগেই কথা তেওঁলোকে বলপূৰ্বকভাৱে এই ভূমিখিনিৰ ওপৰত অধিগ্ৰহণ কৰিবৰ কাৰণে যেটো চলেবলৈ কোখলে প্ৰচেষ্টা কৰিছে হেতু আসলে নিন্দনীয় বৰ্তমান সময়ত সকলে জ্ঞাত যে আজিৰ যুক্ত হৈছে